আজিৰ দৰেই যেতিয়া জগত চলিব নাই তাত অকণো অংশ এই বিশ্ব নিয়মৰ একো এই বিশ্ব ব্ৰহ্মাণ্ডৰ একো নিয়মৰ লৰচৰ একো নহয়। এই যে মুখস্থ হৈছিলে বুজি পাইছিলোঁ, এটা কমিউনিকেট কৰিছিলে। কিন্তু যেতিয়া আধুনিকতাবাদী কবিতাবোৰ আহিল, মডাৰ্নিষ্ট কমিউনিকেশ্যন একদম গেপ হৈ গ'ল। পাঠক আৰু হেৰিয়াৰ মাজত বহুত কষ্ট কৰি নানা ধৰণৰ ৰেফাৰেঞ্চ পাৰ হৈ গৈ কবিতাটো কিবা এটা অৰ্থ উলিয়াব। এইবোৰ মানে আচলতে একাডেমিক চিলেবাছত নভৰালে সাধাৰণতে মানুহে নপঢ়ে। কিন্তু এতিয়া আকৌ কবিতা আগৰ ঠাইলৈ ঘূৰি আহিছে। এতিয়া কবিয়ে যি কবিতা বুলি বুজি পাই যায়। অনিমান্ত তেতিয়া গছজোপা কথা কৈছে, হয় গছজোপাটো আপত্তি কৰা নাই, ডাল পাত কাটি আপুনি গুৰিটোও কাটি দিলে, তেতিয়াও আকৌ সি অকণমান ডাল এটা ওলাইছে, আকৌ মানুহক ছাঁ দিব, গছক কিন্তু বুদ্ধৰ ৰূপটো কোনো নকৰে। এই যে মানে আপোনাৰ প্ৰকৃতি এতিয়া যে যিবিলাক হৈ আছে সমস্যাবোৰ, এইবোৰৰ কথা ক'লে আমি বুজি পাওঁ। এতিয়া কবিতাই সেইবোৰ কথা ক'ব আমাক, সেইবোৰ কথা ক'লে আমি বুজি পাওঁ। আৰু আমি সৰুতে যেনেকৈ তেতিয়া দেখিছিলোঁ, এই পৰীক্ষা দিবলৈ গোস্বামীৰ মনত আছিলে, ওপৰৰ এই উক্ত কবিতা ফাঁকি ৰত্নকান্ত বৰকাকতিৰ পুখুৰীৰ প্ৰতি চপোৱা কবিতাৰ পৰা লোৱা হৈছে। ইয়াত কবিয়ে কৈছে যে কবিৰ কথা এতিয়া লাহে লাহে মৃত্যু হ'ব। কবিয়ে কি কথা ক'ব বিচাৰিছে? ভবেন্দ্ৰনাথ শইকীয়া ছাৰে যেনেকৈ লিখিছিলে, ভাল পালোঁ ৰঘুনাথ তোমাৰ পুতেৰাৰ বিয়ালৈ মাতিলা, কিন্তু বিয়া বুলি তুমি কি নামলগি গছজোপা কাটিলা?